কি সাইডে ফুলপা দিবানি মাজত দিবনি মাজতহে দিয়ে নহয় ফু মাজত ফুলপা দিবা হয় না তাবা এনেকে কৈ দিলা এয়া দোকান কৰি হৈ গ'ল এতিয়া আমি ধুনীয়াকে মিলি কিনে এটা খাম তো কিয়া মৰ্টনটো খুৱাইছে আপোনালোকে দেখি আছে মই আজি ঘৰত নাই দেই মোৰ বান্ধৱী ঘৰত আহিলো দুইজনী এতিয়া তাই ইমান লাজ কৰিছে আকৌ আগলে আহা আকৌ আমি দুইজনী এতিয়া হেৰিয়লে গৈ আছো কি হলে কৈ দিয়া কাপোৰ চিলাবলৈ কাপোৰ চিলাবলৈ গৈ আছো এয়া দেখিছেনে বিহু পাইছেহি যে বিহু বতৰৰ কথা আপোনালোকে চাই দেখিছেনে আমি আহি আছো এতিয়া কি খবৰ আশা কৰো সকলোৰে ভাল আৰু মোৰো বহুত বেছি ভাল আজি মই লগৰজনী ঘৰত আহিছো আপোনালোকক কৈছিলো কি কৰো লগৰজনী আৰু মই আপোনালোকে চাই থাকক আৰু যদি মোৰ ভিডিও ভাল লাগে তেনেহলে প্লিজ কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কমেন্ট কৰিব এণ্ড শেয়াৰ কৰিবলৈ নাপাহৰিব তেনেহলে আগলৈ চাই থাকক এয়া আমি আহি দোকানৰ ওচৰ পাই গলোহি এয়া দেখিছেনে মই আহি দোকান পাই গলোহি লগৰজনীৰ সৈতে আৰু কাপোৰ চিলাবলৈ আহিছিলো যিহেতু এতিয়া কাপোৰ চিলাবলৈ দিব লাগিব মই যেহেতু ব্লাউজ চিলাবৰ কাৰণে আহিছিলো সেই কাৰণে ব্লাউজৰ কাপোৰ চাই আছো কোনটো ভাল হ'ব বিহু কাৰণে ব্লাউজ চিলাইছে ৰঙা ব্লাউজ নাচিব এবাৰ বিহুতে নাচিমে আকৌ বিহু নানাচিলে কেনেকৈ দণ্ডুজনী কিমান নম্বৰ লগ কৈছে তাই মোৰ লগত দল নাচিছে এইটো কেনেকৈ ষ্টাইলত দিম বাৰু সুমিতা সেইটো ভি ষ্টাইল দিয়া এনেকৈ দিয়া তাৰপিছত সেই ফুল পাতিলে মস্তি লাগিব ভি ষ্টাইল ভাল লাগে জানো নহ'লে ফুলপা কিবা এটা ভাল নালাগিব নহয় নাই বাৰু ফুলপা দিলে হয় নাই কওকচোন ফুলপাত দিলে ভাল লাগে নহয় এনেকৈ দিলে হয় নাই এইখিনি ফুলপা দিলে বেয়া লাগিব নি কৈছো নহয় চাইডতহে ফুলপাত দিলে ভাল লাগিব তুমি কি চাইডত ফুলপা দিবানি মাজত দিবনি মাজতহে দিয়ে নহয় ফু মাজত ফুলপা দিবা হয় নাই তাৰপা এনেকে কৈ দিলা ফোনটো কৰিব লাগে ডাঙৰ ক'ত দিম কেনেকৈ দিম ভিত দিয়া বোলো ভি কৰি পিন্ধাই তাৰপৰা তাৰ মাজত ফুলপা থাকিলে সেইটোহে ভাল লাগিব আপোনাক কেনেকৈ দিছে এতিয়া দিছেহি না চাগে চিলাইছে না তেনেকৈ ফুল দিয়া ব্লাউজ সেইটো ষ্টাইলত ইমান ভাল নালাগিব ফুলপা ভি কৰি দিওঁ এইয়া আহি পালোহি গেলামাল দোকান
চিলাই দোকানত আমাৰ কি অৱস্থা হ'ল আপোনালোকে দেখিলেই। ইয়াত বা কি হয় চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰিব। ইমান ডাঙৰটো 50 টকা হয় জানো? সৰু দালিটো নাই নি? দালি আধা কেজি লৈছা। আৰু কি ল'বা? আলু চালু লোৱা যদি বাছি লোৱা। পিঁয়াজ এয়া দেখিছে, আলু পিঁয়াজ নহৰু। এইফালে ইমান ধুনীয়াকৈ চাকি ৰাখি থৈ দিছে, চাকি বন্তি দিলে সুবিধা হ'ব। এইফালে এটা মেচিন। এই আমাৰ ভনীটিয়ে পিঁয়াজ লৈ আছে। বেছি হ'ব, মই জোখ নাজানো বাৰু, তথাপি কৈ দিছোঁ। মনত পেলোৱা কি ল'বা। 250 নহয়। সুমিতা মিক্সাৰ দোকান ক'ত আছে? ইয়াত নাই। এয়া দোকান কৰি হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ মিলিক নাইট এটা খাম আৰু টকীয়া মৰ্টনটো খুৱাইছে আৰু একো খোৱা নাই। কি যেতিয়া নিজে চাকৰি কৰিম তেতিয়া এতিয়া এটকীয়াটোৱে যথেষ্ট বুলি ভাবাম। মৰমত দিছে যে সেয়াই যথেষ্ট। এটকীয়া মৰ্টন খাই ধুনীয়াকৈ হৈ গ'ল। তাই বোলে মোক চাকৰি কৰিলেহে ভালকৈ কিবা এটা খুৱাব নহ'ব, চাকৰি কৰিলে তাই মোক ভালকৈ কিবা এটা দিবও লাগিব। দিবা নাই কৈ দিয়া। নহয় যদি পালে মোক দিবা নাই। নহয় পালে মোক কি দিবা তুমি? কিবা মেখেলা চাদৰ যদি ধুনীয়া। তাই বোলে যদি চাকৰি পায় নহয়, ধুনীয়া মোক বোলে কাপোৰ এযোৰ গিফ্ট দিব। এইটো ভিডিঅ'ত থাকি যাব দেই, মই নাপাহৰোঁ আকৌ। এইটো তোমালৈ মই নহয় মানে কি কিবা এটা মানে হেৰি কিবা এটা যিকোনো কিবা এটাত মানে চাকৰি এটা পাবলৈ আশীৰ্বাদটো কোৱা। তাই কিবা এটাত মানে এতিয়া D.Let কৰি আছে। ভগৱানে কোৱাত কিবা এটা হ'বলৈ সকলোৱে আশীৰ্বাদ কৰিব। যদি হয় ভৱিষ্যতে, তেতিয়া মানে মই ধুনীয়াকৈ গিফ্ট এটা পাম আৰু আপোনালোকক তেতিয়া জনাম। পাটৰ চিট দিম, মই সঁচাকৈ দিম। সঁচাকৈ নে দেখা? আৰু মোক পাটৰ চিট চাকৰি পাওঁ, যদি চাকৰি পায় দে মোক তাই ধুনীয়া আৰু নিদিয়াকৈ নাথাকে বাৰু দেই। দিম এতিয়া দুইজনী আৰু আহি আছোঁ আৰু কথা মেহেলা মাৰি এইবোৰ খুন্দা ভুজা খাই গৈছোঁগৈ। আহি আছোঁ এইফালে গোটেই ঘৰ। ইহঁতৰ ঘৰ ইয়াত নাছিলে বাৰু বিশেষকৈ। ক'ত আছিলে? ৰংপুৰীয়াত আছিলে, একদম চিমেণ্ট নদী সেই হেৰিয়ত। চিমেণ্ট নদী কিবা পুৰণা ৰংপুৰীয়াত পুৰণি ৰংপুৰীয়াত আছিলে বোলে ঘৰ। তাৰপৰা নদীয়ে অলপ আমনি কৰিলে, সেইকাৰণে ইয়ালৈ উঠি আহিলে। ইয়াত থকা প্ৰায়খিনি মানুহ নদীয়ে মানে আমনি কৰিলে, মানে নদী হেৰি হ'ল বানপানীৰ কাৰণে ইয়ালৈ গুচি আহিলে। আৰু এখন এতিয়া ধুনীয়াকৈ গাঁও হৈ গ'ল। আৰু ৰাস্তাটো সেইকাৰণে কেঁচা হৈ আছে, লাহে পকী কৰিব চাগে, চৰকাৰে কাণ দিব চাগে। এইফালে এইটো দেখিছেনে, ৱাটাৰ ছাপ্লাই বহাবৰ কাৰণে হেৰি কৰি আছে। এইটো ৱাটাৰ ছাপ্লাই, ইয়াত পানী যোগান ধৰিব। পানীৰ কাৰণেও বহুত অসুবিধা হয় ইয়াত, হয় নাই সুমিতা? আমাৰ গাঁৱলৈ কোনোবা আহিম বুলি ভাবিলে আহিব নালাগে বিয়া পাতি। নিজৰ গাঁওখনৰ কথা তেনেকৈ নক'বা। এতিয়া যি হ'লেও পানীৰ কাৰণে তাই মানে দুখমূলটো বুজিছে। সেইবুলি আৰু ইয়াৰ ডেকাবিলাক বৰলা হৈ থাকিব নেকি? তুমি আহিবা নহ'লে? নাই, বতৰ আজি বৰ ভাল নহয়, দেখিছেনে? গোটেইখন মানে কোলা মোলা কৰি আহিছে আৰু বৰষুণো এটুপ দুটুপ পৰিছে। বৰ বেয়া হৈ আছে বতৰটো বহুত বেছি বেয়া কৰিলে। সেইকাৰণে আমি দুইজনী গুচি আহিলোঁ সোনকালে দোকান কৰি। তাৰপাছত আহি তাই এইবিলাক তিতা ভেকুৰী কয়নে কিবা ভেকুৰী গুটি কয় নেকি, এইবিলাক কাটি আছে। আপোনালোকে খাই কেনেকুৱা পায়
মানে যদি তেল চেল সৰহকৈ দি ভাজে খাই বেছি ভাল লাগে সকলোৱে ভাল নাপায় বাৰু ঘৰতে তাতে আকৌ পানী পুৰি জুতি মজাকৈ খাম আৰু এয়া আদা এইফালে পিঁয়াজ একদম আলুখিনিও বইল কৰি ল'লোঁ এইফালে তেতেলী পানী আছে ধুনীয়াকৈ একদম এতিয়া খাম আৰু আজিলৈ ভিডিঅ'টো ইমানতে মানে সমাপ্ত মাৰো বতৰো বহুত বেছি বেয়া হৈ আহিছে দেখিছেনে কোলা মোলা আৰু আমি দুইজনীয়ে বহুত বেছি ধেমালি কৰিলোঁ হয়নে নহয় কৈ দিয়া আজি মানে বহুত দিনৰ মূৰত লগ পাইছোঁ দুইজনীয়ে আৰু আপোনালোকেও মানে বুজি পায় চাগে যাৰ বেষ্ট পাৰ্টনাৰ আছে কেনেকৈ ধেমালি কৰা হয় আৰু আমি সেইকাৰণে দুইজনে আজি বহুত দিনৰ মূৰত মানে খুব ধেমালি কৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ কৈছোঁ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আগবাঢ়ি যাবলৈ আপোনালোকে সহায় কৰিব আমাৰ ছোৱালীজনীয়ে নতুনকৈ খুলিছে ছাপোৰ্ট কৰিব তাই বহুত বেছি লাজ কৰে আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই টাটা বাই বাই দি দিয়া বাই 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 বাই